হেল্ল' গাইজ কি খবৰ আপোনালোক আশা কৰোঁ আপোনালোক সকলো ভালে আছে তো গাইজ অসমৰ অভিনয় জগতখনৰ কাৰণে অতি দুখৰ খবৰ অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অসমৰ এজন জনপ্ৰিয় অভিনেতা তথা ভাড়াঘৰ নামৰ যি টিভি চিৰিয়েল আছিল সেই টিভি চিৰিয়েলখনৰ দ্বাৰা আমাৰ নৱপ্ৰজন্মৰ জনপ্ৰিয় হৈ পৰা কমেডিয়ান তথা অসমৰ এজন জনপ্ৰিয় অভিনেতা জয়ন্ত দাস বৰ্তমান গুৱাহাটীৰ এপ'লো হস্পিটেলত জীৱন মৰণৰ সৈতে বাৰ্ধক্যজনিত কাৰণত জীৱন মৰণৰ সৈতে ভেণ্টিলেশ্যনত যুঁজি আছে তো গাইজ তেখেতৰ কি হৈছে এতিয়ালৈ বিতংকৈ একো প্ৰকাশ পোৱা নাই তো গাইজ তেখেতক তেজৰ প্ৰয়োজন হৈছে বুলি জানিব পৰা গৈছে তো গাইজ এই প্ৰসংগত অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই কিছু মন্তব্য আগবঢ়াইছে মই সেই মন্তব্যখিনি আপোনালোকক শুনুৱাই লৈছোঁ আজি মই আহিলোঁ মোৰ লগত মোৰ মিছেছ আহিছে নৱনীতা আমি দুটাই আহিছোঁ আৰু তাইক মই গৈ যেতিয়া আহিছোঁ দেখা পাইছোঁ খুব ফাইট কৰিছে মানে অলপ ক্ৰিটিকেল পজিশ্যনত আছে খুব ফাইট কৰিছে নিজকে ৰিকভাৰী কৰিবৰ কাৰণে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ ৰাজু দাই যাতে ঘূৰি আহে সুস্থ সবল হয় আৰু পৰিয়ালটোক যাতে সাহস দিয়ে মই তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকে সাহসেৰে আগুৱাই যাব লাগিব নাই কথা পাতিব পৰা নাই তেওঁ অলপ ক্ৰিটিকেল পজিশ্যনত আছে আৰু সেইটো সময়ত ভেণ্টিলেশ্যন দিয়া হৈছে তেওঁ আৰু চাওঁ কি হয় বাকী ভগৱানৰ ওপৰত অকণমান ক্ৰিটিকেল কিন্তু হোপ ৰাখিছোঁ মানুহ সদায় আশাবাদী গতিকে আশা ৰাখিছোঁ আৰু ডক্টৰৰ অনবৰত লাগি আছে বাকীখিনি ভগৱানৰ ওপৰত এৰিছোঁ কিন্তু এতিয়া আটাইতকৈ প্ৰয়োজনীয় কথা হৈছে আমাক ব্লাডৰ দৰকাৰ হৈছে খুব বেছি বহুত পৰিমাণত ব্লাড লাগে আৰু তেওঁৰ কাৰণে প্ৰে কৰিব প্ৰাৰ্থনা বহুত শক্তি আছে মই নিজেও মানো প্ৰাৰ্থনা কৰিব তেওঁৰ কাৰণে যাতে ভাল তো গাইজ আপোনালোকে যতীন বৰাৰ সেই মন্তব্যখিনি শুনিলে তো গাইজ এতিয়া এটাই কথা ক'বলৈ ওলাইছোঁ আপোনালোকে প্ৰাৰ্থনা কৰি আমাৰ চেনেলটোৰ প্ৰতিজন দৰ্শকে প্ৰাৰ্থনা কৰিব যাতে সেই অসমৰ জনপ্ৰিয় অভিনেতাজন পুনৰ সুস্থ হৈ আমাক ধুনীয়া ছবি উপহাৰ দিয়ে তেখেতৰ অভিনয়সমূহ যাতে পুনৰ সজীৱ হৈ থাকে তেখেত আমাৰ মাজত যাতে আৰু বহুদিনৰ কাৰণে জীয়াই থাকে তো গাইজ আজি ভিডিঅ'টো ইমানখিনি আছিল আপোনালোকে প্ৰাৰ্থনা কৰিব ধন্যবাদ